খোপা বান্ধি দৌৰাৰ আগে যায় ৰে বহু বড় জানে এইটো এতিয়া মই নাহিবলে আৰু মোৰ সেইটো সক্ষম নহ'ম বা হেৰি লাগিব। গতিকে এই ধৰণৰ কথা আমাৰ এনেকে এই ঢেকৰ তালে তালে আমাৰ ধানো কাটে, ধান চপাই আৰু এটা সময়ত যেতিয়া আমাৰ ধান প্ৰথম ধান মেলি আয়তীহঁতে ধান বান্ধিবলৈ কিন্তু মানুহ মাতে, পদ গাই গাই ঢেঁকীৰ চেৰে চেৰে পদ গাই গাই চাউল মানে ধান বান্ধে আৰু সেই চাউল আনি যেতিয়া ৰান্ধিব সেই হাউলি কথা মানুহবিলাকক মাতে, নিজৰ আপোন মানুহ পাতি বোলে আজি কা বোলে অমুকৰ ঘৰত নখোৱা, চোতালত কিতাপ পঢ়ে, ইফালে কোনোবাই পদ গায়, পদ নাম কিতাপৰ তালে তালে ঢেক এইবোৰৰ মাজত নখোৱা আমাৰ আৰু লগতে এজাম জোনাবাহী পুৰাণ পঢ়ে আৰু সকলোৱে লগে লগে লাগি ন খায়। সেই নখোৱা এতিয়া আমাৰ এতিয়া মঞ্চ বিহু যেনেকে মঞ্চলৈ আহিল, নখোৱা আমাৰ মন্দিৰলৈ চৌহদলৈ বা মঞ্চলৈ আহিল। কাৰণ এতিয়া মানুহ পুৰা ব্যস্ত, দিনটোৰ 24 ঘণ্টাৰ মানুহে এই আপোনাৰ 20-18 ঘণ্টাই ব্যস্ত, শুবলৈ মানুহৰ সময় নাই। আমাৰ মাজত এজন আছে বক্তা আহি মই দেখিছো 12টাত আহি ঘৰ পায় অফিচৰ পৰা, কেতিয়া খাই কেতিয়া হয় ৰাতিপুৱা যাব হয়ে অফিচলৈ। গতিকে এতিয়া মানে উদাহৰণ সকলো মানুহে এনেকুৱা ব্যস্ত এটা কৰ্মময় জীৱনত পথাৰত গৈ ঢেক মৰা বা আমাৰ পথাৰৰ বাঁহতৰ দলিত বিহু গোৱা আমাৰ সময় নাই। এতিয়া বিহু এতিয়া মঞ্চত উঠিছে, এতিয়া এনেকৈ আনুষ্ঠানিকভাৱে ৰূপ পাইছে। ঈশ্বৰৰ প্ৰাৰ্থনা কৰক সকলোৱে যাতে এতিয়া মঞ্চত আহিছে মিউজিয়ামলৈ যাব লাগে নহয়, নিশ্চয়কে নহব। কাৰণ আমি আমাৰ শৰীৰৰ তেজে তেজে আমাৰ এই ঐতিহ্য পৰম্পৰা কৃষ্টি সংস্কৃতি প্ৰবাহমান হৈ আছে। গতিকে ই আমাক কি প্ৰেৰণি দিবই। এই মন্দিৰ শংখ বাজিলে মানুহ মন্দিৰলৈ যায়, ঘণ্টা বাজিলে গীৰ্জালৈ যায়, আজান দিলে মছজিদলৈ যায়, ঢোল পেঁপা বাজিলে সকলো বিহুলৈ যায়, হিন্দু মুছলমান কোচ কছাৰী বড়ো গৰীয়া বৰীয়া। গতিকে এই সংস্কৃতিৰ যি সাৰ্বজনীন যিটো আবেদন, এই আবেদন সদায় থাকিব। আৰু সেইটো বিহু সংস্কৃতিয়ে নখোৱা উৎসৱ ভোগালী বিহু এয়াই আমাৰ জাতীয় জীৱনৰ একোটা এনাজৰী আমাক বান্ধি ৰাখিছে। আমাৰ সংস্কৃতি এনেকৈ বান্ধি ৰাখিছে, আমাৰ জাতি ব্ৰহ্মপুত্ৰ স্বৰূপ, আমাৰ সংস্কৃতি ব্ৰহ্মপুত্ৰ স্বৰূপ, নৈ উপনৈ সকলো মিলি ব্ৰহ্মপুত্ৰ হৈছে নহয়। আমি জাতি উপজাতি সকলো লগ লাগি অসমীয়া জাতি হৈছো, আৰু প্ৰত্যেক জাতিৰ অলপ অলপ লগ লাগি অসমীয়া সংস্কৃতি। আৰু এই সংস্কৃতিৰ যি সাৰ্বজনীন আবেদন, এই আবেদনে আমাৰ শুৱলা অসমীয়া ভাষাটোৱে, আমাৰ বিহুটোৱে, আমাৰ নখোৱা উৎসৱে, আমাৰ ভোগালী বিহু ৰঙালী বিহুৱে আমাক সদায় বান্ধি ৰাখিব। আৰু এই প্ৰগতি সংঘৰ এই নখোৱা উৎসৱ প্ৰতিবাৰে আহোঁ লাগি থাকে। বেলেগ কথা বাদ দি মোক আজি ঘৈণীয়ে কৈছে আজি দেওবাৰ, আজিও আপোনাৰ তাত নাই নখোৱা মাতিছে, মাতে মানুহ যাবই লাগে বুলি কথা আছে নহয়। মই অকণমান ধান মেলি দিছো, আপুনি থাকক মোৰ লগত সহযোগ কৰক। মই বোলো নাই, মই যাবই লাগিব, তুমি উঠাব নোৱাৰিলে এই ট্ৰেইনখন 4 কোণা টানি থুবুৰীয়াই থৈ দিব, মই যি কৰিবলৈ কৰিম, মই কিন্তু তাত যামেই, মোক বাধা নিদিবা। এই যে কোনো কথাই কোনো ঘৰুৱা জঞ্জালে কোনো সমস্যাই বাধা দি ৰাখিব নোৱাৰে এই উৎসৱ সদায় থাকক। প্ৰতিবাৰে আহি আমি একেবাৰে 90 ঊৰ্ধৰ ব্যক্তিৰ পৰা একেবাৰে 20 বছৰীয়া যুৱক যুৱতীলৈকে পঢ়ুৱৈলৈকে অৰ্থাৎ আবাল বৃদ্ধ বনিতাৰ এই উৎসৱ হৈ থাকক। সকলোকে শুভকামনা জনালো। ধন্যবাদ। জয়